আই ঐ আপেল জুচ কোনে দিছে মায়ে মোক ইমান মৰম কৰে মোলৈ আপেল জুচ থৈ দিছে এক্সপায়াৰ্ড হ'ল যেন চাব উপায় মই ডাক্তৰ তাৰপৰা সোমাই দেই তই গৰুকেইটা আনিবি আকৌ নাপাহৰিবি সোনকালতে দি থৈ আহিবিগৈ গৰুকেইটা ঠিক আছে হ'ব বাৰু কিহৰ কাৰণে যোৱা নাই ইমান সোনকালে এই কেলৈ প্ৰস্ৰাৱ পৰীক্ষা কৰিবলৈ আছিলে নহয় মাতি পঠিয়াইছে তাকে আজি গৈ আহোঁগৈ পটককৈ শুনিছেনে গিলাচত থকা পেচাবখিনি এই বটলটোতে ভৰাই লওঁ তাকে গিলাচটো কেনি গ'ল বাৰু মোৰ ঐ তই মোৰ গিলাচটো দেখিছিলি নেকি বাৰু নাই দেখা মই ইয়াতে আছোঁ দেখোন মই ইয়াতে জুচ খাই আছোঁ মায়ে থৈ দিছিলে জুচ তাকে খাই আছোঁ কৃষ্ণ কৃষ্ণ হে হৰি ঐ জধা মূৰ্খ হৈ তোৰ জুচ ফুচ নহয় ঐ মই আজি প্ৰস্ৰাৱ পৰীক্ষা কৰিবলৈ যোৱা কথা আছিলে যে প্ৰস্ৰাৱ সোপা তাতে থৈ দিছিলোঁ এইটো মূৰ্খটো ভাল কৰিলি এনেকৈ গিলাচত মানুহ পেচাব ভৰাই থয় নেকি বাৰু মোৰ অকণমান কাণ্ড জ্ঞান নাই নি বাৰু অকণমান এয়া পেচাবৰ কালাৰ এয়া পেচাবৰ কালাৰ আপুনি পানী চানী নাখায় নি আপুনি দিনত মা কি হ'ল নহয়নে চাচোন দেউতাই ভাল গিলাচত পেচাব ভৰাই থৈ দিছে এনেকৈ মানে পেচাব ভৰাই থৈ দিয়ে মানে বাৰু মই জুচ বুলি খাই দিলোঁ সেইটো ভাল গিলাচ নহয় মইতো হাৰ্পিক থৈ লেট্ৰিন চফা কৰোঁ হ'ব দে ইমানো একো হোৱা নাই দে সৰুতে তহঁতৰ কিমান আমি গুৰমুঠ চাফা কৰিলোঁ যা দাঁতটো বাছ কৰি পেলাগে যা নহ'লে আকৌ মানুহে ক'ব তই আজিকালি মুখে মুঠ বুলি